নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। কেন্দ্ৰীয় বিজুলী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে ৯৫৮০টাকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। কেন্দ্ৰীয় বিজুলী বিভাগৰ ফালৰ পৰা মুকলি কৰিছে। অসমৰ বাবে নতুনকৈ চাকৰি আহিছে। অসমৰ সকলোৰে চাকৰি আপোনালোকে দেখিবলৈ পাব। কেনেদৰে আবেদনসমূহ কৰিব পাব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া আছে, কোৱালিফিকেশ্যন আছে, সিলেকশ্যন প্ৰচিডিউৰ হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল হয় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিব। সেই দেখিব যে কেন্দ্ৰীয় বিজুলী বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। বিজুলী বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকক মুকলি কৰিছে। এপ্লাই অনলাইন যোগে পাৰিব। ভেৰিয়াছ ভেকেঞ্চি, বহুখিনি ভেকেঞ্চি মুকলি কৰিছে আপোনালোকৰ বাবে। এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আহি গৈছে কেন্দ্ৰীয় বিজুলী বিভাগৰ ফালৰ পৰা। সো যদি আপোনালোকে এতিয়া ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত এতিয়ালৈকে যে আপোনালোকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কেন্দ্ৰীয় বিজুলী বিভাগৰ ফালৰ পৰা। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা মুকলি কৰি দিছে। সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে কেন্দ্ৰীয় বিজুলী বিভাগৰ ফালৰ পৰা। ভেকেঞ্চি নেম হৈছে বিজুলী বিভাগ পজিশ্যন 25। ইয়াত দেখিব পাৰিছে বিশেষকৈ ভেকেঞ্চিখিনি আছে একাউণ্টৰ আছে, এছিষ্টেণ্টৰ আছে, ড্ৰাইভাৰ আছে, ইলেক্ট্ৰিচিয়ান আছে, ফিটাৰৰ আছে, এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। ফিটাৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ফিটাৰৰ দেখিবলৈ পাব আৰু টাৰ্নাৰ, ৱেল্ডাৰ, ষ্টেন'গ্ৰাফাৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব। ধুনীয়াকৈ দেখিব গৈছে ভেকেঞ্চিখিনি আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আহি গৈছে। টোটেল পোষ্ট আপোনালোকে ভেৰিয়াছ ভেকেঞ্চি দেখিবলৈ পায়। এটা ভেকেঞ্চিটো ভেৰিয়াছ আছে। আৰু ইয়াত আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে ইলেক্ট্ৰিচিয়ান, ছুপাৰভাইজাৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। টোটেল পোষ্টটো আপোনালোকে বহুত ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। যিসকলে আপোনালোকৰ বিজুলী বিভাগৰ ক্ষেত্ৰত অপেক্ষা কৰিছে, মানে জলবিদ্যুৎ বা বিজুলী বিভাগ যিটো আছে আপোনালোকৰ, তাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি ভাবিছে পাৱাৰ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত, তেওঁলোকৰ কাৰণে ভাল খবৰ, কাৰণ তেওঁলোকৰ বাবে ভেকেঞ্চি মুকলি কৰিছে কেন্দ্ৰীয়ভাৱে বিজুলী বিভাগৰ ফালৰ পৰা। আৰু আবেদনসমূহ 22 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। 13 অক্টোবৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। সো আপোনালোকে তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা আহি গৈছে। সো সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 18 বছৰৰ পৰা আবেদনসমূহ কৰিব 30 বছৰলৈকে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ পাৰিব। আৰু PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। প্ৰতিটো ক্ষেত্ৰত গম পাব জনাই দিছোঁ আপোনালোকে ৰিলেক্সেশ্যন কিমানকৈ পাব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকে ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিলোঁ আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা আহি গৈছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। 10 পাছ কৰি ল'ব পাৰিব, 12 পাছ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়াও ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ যিহেতু কোৱালিফিকেশ্যন হয়। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত জনাই দিছোঁ। ইয়াৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব। আৰু আপোনালোকৰ যিটো ইমেইল ID হওক, মোবাইল নাম্বাৰ হওক, সেইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ, এটা সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, তেতিয়ালৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা ক'লোৱে। সো এটা ভাল সুযোগ সুবিধা আহি গৈছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। তেনেকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। সো আপোনালোকে যিটো আবেদনসমূহ কৰিম বুলিছে, সেইটো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ পৰা আদি কৰি সকলো ধৰণৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। সো হাউ টু এপ্লাই ক্ষেত্ৰত কৈছোঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। সো ইণ্টাৰেষ্টেড ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰি ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। হাউ টু এপ্লাই সকলোখিনি কথা মই জনাই দিলোঁৱে। আৰু সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰতো জনালোঁ। আৰু সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। সো এটা ভাল সুযোগ আৰু এটা ভাল সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। সো এটা ডাঙৰ সুযোগ।